মানে মই ইউটিউব বাদ দিলোঁ নেকি। হে গাইজ, স্বাগতম টু মাই ইউটিউব চেনেল। চ' বন্ধুসকল, কি খবৰ আপোনালোকৰ? ফাইনেলি বহুত দিনৰ মূৰত মানে এই ভিডিঅ'টো কিয় বনাই আছোঁ আপুনি নিজৰ টাইটেলত থাম্বনেইল গমেই পাইছে। মানে তো ব'লকচোন কওঁ কিয় বনাই আছোঁ মানে ভিডিঅ'টো। তো ব'লক আগে ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ, তাৰপিছত কৈ আছোঁ আপোনালোকক। তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰক। আৰু বন্ধুসকল, মানে এই ভিডিঅ'টো বনোৱাৰ কাৰণটো হৈছে মানে মোৰ তাত মানে কেইটামান মেছেজ আহি আছে। মানে কেনেকুৱা মেছেজটো চাব আপোনালোকে। মানে মই ইউটিউব বাদ দিলোঁ নেকি, মানে মই তাৰমানে বহুত দিন ভিডিঅ' দিয়া নাই, তাৰমানে মই মানে আৰু কি ইউটিউবত আৰু ভিডিঅ' নিদিওঁ নেকি, এনেকুৱা ধৰণৰ কিছুমান মেছেজ আহি আছে। তো সেই মেছেজটো মানে ৰিপ্লাই দিবৰ বাবে এই ভিডিঅ'টো বনালোঁ। আৰু আপোনালোকেও কিছুমানে ধৰি লওক ভাবি আছে চাগে মই ভিডিঅ' দিয়া নাই বহুত দিন, মানে দিয়া নাই মানে কাৰণ আছে যিটো মানে তো কৈ আছোঁ আপোনালোকক। মানে ক'বলৈ মানে তাৰমানে মই অলপ প্ৰব্লেম চলি আছে, মানে অলপ প্ৰব্লেম আছে। আৰু মোৰ মানে এক্সামো চলি আছে, অৰ্থাৎ তাৰমানে এক্সাম চলি আছে, সেইবাবে মই ক'তো যাব পৰা নাই আৰু ভিডিঅ' দিব পৰা নাই। সেইবাবে তাৰমানে অলপ তাৰমানে চেনেলটো মানে বহুত দিন হয় ভিডিঅ' দিয়া নাই, মানে ভিডিঅ' কি ক'ব আৰু দিব পৰা নাই, মানে এক্সামো চলি আছে নে, সেইবাবে অলপ প্ৰব্লেম চলি আছে। তো এতিয়া মানে কি হয়, মানে এতিয়া মানে আৰু ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু এতিয়াও এক্সাম চলি আছে, তো তথাপিতো মই মানে ভিডিঅ'টো বনালে এইকাৰণে যাতে জনাই দিওঁ আপোনালোকক। মানে আপোনালোকে ভাবি মই বাদেই দিছোঁ নেকি ইউটিউব, এনেকুৱা হ'ব পাৰে। কিছুমানে মোক মেছেজ দিছে বাদ দিছোঁ নেকি সুধিছে। মই তেতিয়া সেই মানে ৰিপ্লাই দি মানে এইটো ভিডিঅ'ৰ দ্বাৰাই আপোনালোকক দি দিছোঁ, যাতে আপোনাৰ সকলোৱে গম পায় যাতে কিয় মই ভিডিঅ' দিয়া নাই। অলপ প্ৰব্লেম চলি আছে, সেইবাবে দিয়া নাই। এক্সাম পূৰা শেষ হওক, এক্সাম শেষ হ'লে মানে নেক্সট প্লেনিং অলপ চলপ প্লেনিং কৰি আছোঁ এক্সামৰ মাজতো। তো এক্সাম শেষ হ'লে মানে আৰু ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰি দিম। আৰু তো ক'বলৈ যাব লাগিব, প্লেনিং চলি আছে, তো তাতো যাম। আৰু এক্সামটো শেষ হোৱাৰ পিছত ভিডিঅ' পূৰা দি যাবলৈ চেষ্টা কৰি যাম। আৰু এইখিনিয়ে মানে বেলেগ আৰু ক'ব লগা নাই। মানে ইয়াত কিয় ভিডিঅ' দিয়া নাই ভাবি থাকিব পাৰে। তো এইখিনি আৰু বেলেগ ক'ব লগা নাই। এইবাৰ সৰু চাই এটা ভিডিঅ' বনাই দিলোঁ, আপোনালোকক জনাই দিলোঁ ভিডিঅ' কিয় দিয়া নাই। তো আৰু কি ক'ম, আৰু সদায় আগৰ দৰে ভিডিঅ' বোলে লাষ্ট ফিনিচিঙত এটাই কথা কওক, ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। আৰু অতি শীঘ্ৰে ধামাকা ব্লগ লৈ আহিম, ব্লগ লৈ আনিবলৈ চেষ্টা কৰি যাওঁ আপোনালোকৰ বাবে। তো এতিয়া ইয়াতে সমাপ্ত কৰিলোঁ। কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাবা। আৰু আপোনালোকে চেনেলটো অলপ শ্বেয়াৰ কৰি দিবচোন। এইকেইদিন মানে ভিডিঅ'টো মানে বহুত দিন নিদিলে মানে অলপ তাৰমানে স্ক্ৰল ডাউন হৈ যায়, মানে ইউটিউবৰ সেই প্ৰব্লেম হৈ যায়। মানে সেইকাৰণে ভিডিঅ'টো চাই আছে যদি সেই হোৱাৰ পিছত আপোনালোকে শ্বেয়াৰ কৰি দিব, য'তেই পায়, হোৱাটছআপে হওক আৰু আমাৰ ফ্ৰেণ্ডবোৰক শ্বেয়াৰ কৰি দিব। তো এইখিনি এটা হেল্প কৰি দিব। মানে বহুত দিন ভিডিঅ' নিদিলে মানে অলপ হৈ যায় তলফালে, ভিউজ চিউজ নোহোৱা হৈ যায়, অলপ কমকৈ অহা যায়। তো সেইবাবে কৈছোঁ, মানে আপোনালোকে শ্বেয়াৰ কৰি দিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। তো আজিলৈ ইয়াতে সমাপ্ত কৰিলোঁ। তো নেক্সট ভিডিঅ'ত লগ পাইছোঁ।